हेलो गाइस पुवे गुड मॉर्निंग जाना আপনারা স্বাগতম জানাইছো অন্যটা ভ্লগলে বাকি ডেইলি ভ্লগ দিছো মানে আপনারা জানে ডেইলি ডিউটি দোকান খুলবা লাগে দোকানত যাব লাগে কিবা কানি করবা লাগে সেই আৰু তো বলক গাইস বেছি দেৰি নকৰি ভিডিওটো স্টার্ট করো তো বাকি গাইস মানে ঘৰত চাহ ভাত খালো কিন্তু নেট খালো কেনছেনে গাইস টাইম নহলা উঠছি 9টা বজাত আহি ৰখি আছে মানুহ তো এটা বৰ্তমান দোকানত আহি গৈছো একদম ফ্ৰেছ মাল আহি গৈছি কোনবা যদি মানে লাগয় আহি কিনে লৈ যাবি ডেইলি দোকান খোলা থাকে আৰু এতিয়া মই এনেকৈ দোকানত বহিছোঁ আৰু মানে কিনো ক'ত থাকে মানে নহয় দোকানত বহাৰ আজি গাইছ কাষ্টমাৰ আহিলে আপোনালোকৰ মানে কাষ্টমাৰ মানে কেইটা হয় দেখাব চেষ্টা কৰিম মানে অলপমান কাষ্টমাৰ গেলি মানে 3টামান কাষ্টমাৰ গেল মানে লৈ কিনি দেখা নহ'ল আৰু তো ভাবছোঁ এইবাৰ মানে সদায়নো কথাই কৈ থাকোঁ আজি মানে কাষ্টমাৰ দেখাম মানে কেইটা কাষ্টমাৰ হয় অলপকৈ হ'লেও আপোনালোকক দেখাই থাকিম আৰু গাইছ ইপিনে আহি গ'ল মানে দুপৰীয়াৰ ভাত চাই লওঁ গাইছ টিফিনত খৰচলিক মানে খাৱা দি চাওঁ দালি আছে ভাত আছে আৰু আপুনি গাহৰি চাই লওঁ গাইছ এই জীৱনতে খাব লাগে আৰু তো দেয়াৰ গাইছ মই ধুনীয়াকৈ খাই লওঁ খাই কিনে আপোনালোকক লগ পাইছোঁ আৰু গাইছ মানে বতৰটো চাব পাৰে মানে আজি মানে কি ধুনীয়া বতৰ কৈছে একদম চাই লওঁ বতৰ চাই লওঁ মানে এই ওপৰৰ মেঘে চাই লওক দেখিছেনে সূৰ্য আৰু গাইছ বৰ্তমান মই আছোঁ মানে খালী জেগাখিনিত এইখিনি জেগাত বৰ্তমান মই আছোঁ আগপিনে চালোঁ মানে খেতি বাতি খেতি কৰিছে আৰু পিনে আমাৰ দোকান আছে সেইখন দোকানে সেইখন দেখিছেনে বৰ্তমান সৰু সুৰাকৈ সেই কৰা হৈছে তো বৰ্তমান মই এতি আছোঁ ৰাস্তাৰ কাষত চালোঁ ইটো চাইডো খেতি সিটো চাইডো মানে খেতি কৰে আৰু পথাৰ আৰু সেইকাৰণে ভাল লাগে কিন্তু ৰাস্তাৰ কাষত গাড়ীৰ মাত হাল্লা হেৰি আৰু দোকানত মানে বনাম লাহি এতিয়া মানে বৰ্তমান যিটো নতুনকৈ দিছে না সেইকাৰণে এনেকৈ আছে তো এতিয়া আৰু এনেকৈ আছে পিনে জাল আছে এখন মানে মাছ মাৰিব নিছিল মই মাছ মাৰা ভিডিঅ'টো চব বনাম লাহে মানে আপোনালোকক চব দেখা থাকিম মানে যি কৰোঁ যি নকৰোঁ চব আপডেট দেখাম ফিচাৰি মানে মাছ চাছ মাৰা চব ধুনীয়াকৈ দেখাম তো বাকী গাইছ এনেকৈ মানে দোকানত বহিও আছোঁ মানে ক'তো যাবা তাবা পাৰা নাই কাৰণ গাইছ আজি মহাও নাই কাৰণ মহা গেছি গুৱাহাটীত ডাইৰেক্ট থবা নেকি ৰাম মন্দিৰত যাব তো মই যাব লাগিছিল যাব নোৱাৰিলোঁ দোকানত যদি থাকিব লাগিব ন তো সেই আৰু মই এনেকৈ আকলাকলা বহি আছোঁ আকলাকলা না মামা আছে মামা সিটো চাইডে গেল নেকি অলপ ফুৰিবা এনে বাৰত তিনি ওলাই আৰু এইপিনে গাইছ মাংস থোৱা আহিছে তো মই আৰু এতিয়া আৰু এনেকৈ বহিছোঁ কিনো ক'ত থাকিম আকৌ মানে দেখাব পৰা নাই আৰু ভিডিঅ' চিডিঅ'ত আপোনালোকে চাব আৰু মানে একোতো ভাল ভিডিঅ' দিব পৰা নাই তথাপিও আৰু ছাপোৰ্ট কৰিব আৰু কাৰণ ভাল ভিডিঅ' পাৰাক গেলি চেষ্টা কৰিম আৰু বাকী গাইছ এনেকৈ দোকানতে বহিছোঁ মানে আজি বয়াৰে গাইছ মানে কাষ্টমাৰ নাই এনেকৈ বহিছোঁ আৰু তেতিয়াৰ পৰাই বহিছোঁ ৰাতিপুৱা কেইটাক গেলি থাকিব লাগে হিচাপি নাই মহাও নাই হেমেনামা মই আমি এনেকৈ আছোঁ আৰু তো চাওঁ আৰু কি হয় গাইছ ঘৰৰ পৰাই কি মিলে হয় নে কি কয় গাইছ আৰু মই আৰু আকৌ দেখাব পৰা নাই এনেকৈ আৰু অলপ বকি মাৰা যিহেতু ভিডিঅ' নহ'ব আৰু মই গম নাপাওঁ আৰু 2 মিনিটমানৰ হ'ব আৰু গাইছ তথাপিও মানে গেপ ডেইলিতো দিমেই আৰু বৰ্তমান গাইছ মই আছোঁ দোকানত কাৰণ গাইছ মই কৈছোঁ আজি বেয়া মানে বেচা যোৱা নাই গেছি আছোঁ আৰু মানে ক'ব আজি আৰু ক'ব 10 ৰুপিয়াৰ আছে 10ৰ বেছি গেল আৰু গাইছ বতৰটো যি মানে গিৰগিৰি চিকিমিকি মাৰিছে আপোনালোকে হয়তো আকৌ গম নাপাব পাৰে যি গিৰগিৰি মাৰিছে বাপৰে বাপ ইফালে গাইছ লাইটৰো পোৱা নাই চ' আৰু এনেকৈ আৰু আছোঁ আৰু গাইছ চাওঁ কিমান দেৰি গেলি থাকিব আৰু বৰষুণ আহিব অলপ পাছত তো এতিয়া আৰু এনেকৈ আৰু আছোঁ গাইছ বিক্ৰী পাতি নাই কাৰণে মানে মামা একদম ঘুমোৱাইছে দেখিছে কি হৈছে এইটো টেনশ্যন লাগছে নেকি দে বেচা নাজানি দেখছে গাইছ মানে চবৰে টেনশ্যন লাগিছে টেনশ্যনটো লাগবই গাইছ ধেমালি নেকি মাংস অলপ আছে নেকি তো সেয়ে আৰু গাইছ হৈ থাকিব বিজনেছত লাভ হ'ব লোকচান হ'ব নে কি কয় গাইছ নে নহয় এইটো বস্তুটো থাকবই চলি এইটো পৰম্পৰাগত চলি আহিছে আৰু থাকবই এইটো চাওঁ এইটো দেখছে নে কালি বোলে কাটবই কালি তোৰ লাষ্ট দিন হা আকৌ নাই দে কালি তোৰ লাষ্ট মানে তোৰ আজিৰ দিনটো লাষ্ট থাক আৰু কালি কাটবই একেই চাওঁ থৈ গ'লে সেই কৰাইছ থোৱাইছ নিচিনাই ভাল রোজ কিসে রোজ কি না আল্লাহ না করবি হয়ে যায় না হয়ে যায় এখন না তোরা দিস ইজ দি এন্ড তারপরে গাইস বয়া লাগে কিন্তু বয়া লাগলে চলবে না তো করবাই লাগবে উপায় নাই আর আমিও তো করি আছো না না আনে কথা 1 hour later আৰু বাকী গাইছ মই আছোঁ বৰ্তমান মামাহঁতৰ ঘৰত এই ৰাতিৰ সাজ মানে ৰাতি টাইমটো 11টা মানে বাজি গ'ল এপিনে গাইছ চাই লওঁ মানে দালি আছে এপিনে ভাত আৰু এপিনে গাইছ আহিলে ভোল ভাজা কিবা আনি খাই আৰু এপিনে মুৰ্গী মানে ব্ৰইলাৰৰ ঠেং আছে মুৰ্গী বোলে আৰু গাহৰি চাইডে বনাই হৈছে এনেকৈ দিব আৰু মই নাখাওঁ তো মই এতিয়া ভাতখিনি খাই লওঁ কিন্তু লগ পাইছোঁ মানে কি ভিডিঅ'টো শেষেই হ'ব গাইছ ক'তো যাব পৰা নাই দোকানত যি বৰষুণ মাৰি থকা এই অৱস্থা দিলে মনা চনা চব লৈ আহিছোঁ হয়নে না মন চনা লৈছে নে না আৰু মানে মামা মানে ভাত খাই আছো তো মই এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ নে কি কওঁ গাইছ
বাকী গাইছ এনেকা মানে মই এতিয়া মানে ৰুমত আহিলোঁ কি ক'ম ভিডিঅ' চিডিঅ' বনাবা নল্লোৱে একদম বেয়া চেয়া নাপাব মানে 2-3 মিনিটৰ কিবা অলপ বকচুও নাই দেখাইছোঁ মানে এইটোৰ ভিডিঅ' নহয় আৰু মানে ডেইলি ভিডিঅ' দিম বুলি কৈছিলোঁ নে তো সেইকাৰণে আৰু বনাই দিলোঁ আৰু এনেকা অলপ মানে মোৰ নিজৰে গাইছ কেম্বা লাগিছে কি ক'ম আপোনালোকক মানে ভিডিঅ' চিডিঅ' বনাব এনেকা ইচ্ছাও নাযায় তথাপিও কিনো কৰিম হয়নে নহয় গাইছ মানে কমেও 1 বছৰ 2 বছৰ 3 বছৰ এনেকৈ কষ্ট কৰি যাই থাকিম কাৰণ মোৰ বেলেগ একো নাই কাৰণ হাই ছেকেণ্ডেৰীটো মানে ৰিজাল্ট অহাৰ পাছত মোৰ পঢ়াৰ লাইনত মই নাযাওঁ মই এইটো বস্তুটো ধৰিম আৰু এইটোৱে মোৰ জীৱন এতিয়া ক'ব গ'লে চ' সেয়াই আৰু যদি আজিৰ ভিডিঅ' মানে ভিডিঅ'টো নহয় তথাপিও যদি অলপ চাই কিনি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদম নাপাহৰিব চ' আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত চ' বাই বাই গাইছ জয় জুবিন দা জয় অসম বেয়া চেয়া নাপাব আপোনালোকে গাইছ